হেল্ল' এভৰিৱান একচুৱেলি এইটো ছেকেণ্ড পাৰ্ট হয় ফাৰ্ষ্ট পাৰ্টটো মই আগতে আপলোড কৰা আছে আপোনালোকে সেইটো চাই ল'ব এইটো ছেকেণ্ড পাৰ্ট আজি আমি এতিয়া গৈ আছোঁ বটদ্ৰৱা থানলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান এবাৰ চাই আহোঁগৈ বুলি আমি নগাঁও আহিছিলোঁ আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো চাই লওক তেতিয়া ভালদৰে বুজি পাব বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ এয়া হ'ল মোৰ প্ৰৱেশ দ্বাৰ বলক আমি ভিতৰলৈ যাওঁ ভিতৰত সোমাই আপোনালোকে দেখিব এটা ডাঙৰ পুখুৰী এইটো পুখুৰীৰ নাম হাতী পুখুৰী আৰু হাতী পুখুৰীত বহুতো কাছ আছে আপোনালোকে ইয়াতে মোবাইলত চিনি নাপাব কিন্তু ওচৰৰ পৰা বহুত কাছ দেখা পাব ইয়াতে এটা নিয়ম আছে গোসাঁইঘৰৰ ভিতৰত মহিলাসকলে মেখেলা চাদৰ পিন্ধি আৰু পুৰুষসকলে ধুতি গামোচা পিন্ধিহে ভিতৰত প্ৰৱেশ কৰিব পাৰিব আৰু চেঞ্জিং ৰুম দিয়া হৈছে ইয়াতে আপোনালোকে চেঞ্জ কৰি ল'ব পাৰিব সকলোখিনি সুবিধা দিয়া হৈছে আৰু এয়া হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ব্যৱহাৰ কৰা পাটনাত ধুনীয়াকৈ বেৰি থোৱা হৈছে গোসাঁইঘৰৰ বাহিৰত এনেকৈ ধূপ চাকি বন্তি জ্বলাবৰ কাৰণে সুবিধা কৰি দিয়া হৈছে আৰু এয়া চাওকচোন কিমান ফুল আছে গোসাঁইঘৰৰ চৌহদতে ইমানবোৰ ফুল ফুলি আছে দেখিবলৈ ইমান ধুনীয়া লাগিছে এয়া হ'ল নৈবদ্য গৃহ ইয়াতে আপোনালোকে ঘৰৰ পৰা যি নৈবদ্য লৈ আহে ইয়াতে জমা দিব লাগিব এয়া গোসাঁইঘৰৰ ভিতৰ চৰা গোসাঁইঘৰৰ ভিতৰত ষ্ট্ৰিক্টলি মানা কৰি দিয়া হৈছে পুৰুষসকলে অন্য ড্ৰেছ পিন্ধি ভিতৰত সোমাব নোৱাৰিব ধুতি গামোচা পিন্ধিয়ে সোমাব পাৰিব মহিলাসকলেও ঠিক তেনেদৰে মেখেলা চাদৰক বাদে অন্য ড্ৰেছ পিন্ধি সোমাব নোৱাৰিব এওঁলোকে নাজানে চাগে সোমাই আহিছে এইটো অন্য এটি গোসাঁইঘৰ আপোনালোকে যদি ইয়াত আহি লগে ভাগে এসাঁজ খাব বিচাৰিছে তেতিয়াহ'লে ইয়াতে সকলোখিনি সা সুবিধা আছে আপোনালোকে নিজে বনাই এসাঁজ খাব পাৰে আৰু এয়া হৈছে বৃহৎ আকাশী গংগা ভক্তি সৰোবৰ ইয়াতে চাওকচোন ইমান ডাঙৰ ডাঙৰ মাছ খাদ্য দিলে সিহঁতে পাৰলৈকে উঠি আহে খাবলৈ ইমান ডাঙৰ ডাঙৰ মাছ আৰু এয়া সাংস্কৃতিক মঞ্চ আই খেৰসুঁতীৰ নাম দিয়া হৈছে
শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান চালোঁ। বহুত ভাল লাগিল ইয়াতে আহি। আকৌ আহিবলৈ চেষ্টা কৰিম। বহুত আশা আছিলে আহিমকৈ আজি আহিলোঁ আৰু বহুত ভাল লাগিল। এতিয়া আমি ঘৰলৈ যাওঁ, দেৰি হ'ল। ঘৰলৈ পাওঁতে অকণমান লেট হৈ যাব, সেইকাৰণে যাব পাৰিলে বহুত ভাল লাগে। ইমান নিৰল নিস্তব্ধ, ইমান ধুনীয়া ঠাই, শান্তিপূৰ্ণ ঠাই, বহুত ভাল লাগে ইয়াতে আহি। আহিছোঁ যতীন বৰা নখোৱা। অৰ্ডাৰ কৰিছোঁ আৰু ভেজ থালি দিলোঁ। এতিয়া আমি মন্দিৰত আহিছোঁ, নন ভেজ খাবলৈ নাপায় আমি। সময় 6টা বাজিছে। আমি আৰু ৰৈছোঁ ইয়াতে হিতা জখলাত চাহ একাপ খাম বুলি। এনেইতো বহুত ফেমাছ হয় হিতা জখলা। চাওঁ ইয়াতে কিমান সোৱাদ লাগে। হিতা জখলাৰ চাহ খালোঁ আৰু আমি গোল্লা লৈছোঁ ইয়াত। এয়া মাহী ঘৰ পালে, এতিয়া আমি আমাৰ ঘৰ যাওঁ। এতিয়া সময় 9 বাজিল আৰু আমি আহি পালোঁ। এতিয়া ফাইনেলি ঘৰ পালোঁ। বহুত ভাল লাগিল আজি গৈ। এতিয়া খুব ভাগৰ লাগিছে, ফ্ৰেছ হৈ আহোঁ।